ফাইনেলি আমাৰ আশাৰ দিনটো পালেহি মানে 24 মে অতি আগ্ৰহে ৰখি আছিলোঁ বহুত কষ্ট সেইখিনি বাৰু মই ক'ম এতিয়া ৰাতিপুৱা 9টা বাজিছে আমি কমিটিৰ মানুহখিনি আহি উপস্থিত হ'লোহি আৰু এয়া মানে কাৰেণ্টৰ কাম চাউণ্ডৰ কাম চব কৰি আছে তেওঁলোকে দাদাখিনিয়ে আৰু এয়া চাওকচোন আমাৰ পতাকা উত্তোলন কৰা হ'ব এতিয়া পতাকা উত্তোলন কৰিবলৈ মই উদযাপন সমিতিৰ সভানেত্ৰী শ্ৰী বিউটি দত্ত লগতে সহায় সহযোগিতা কৰিবলৈ সেক্ৰেটাৰী শ্ৰীমতী পিংকি বৰা দত্ত আৰু উষা দত্তক অনুৰোধ জনালোঁ আমাৰ আজিৰ প্ৰগ্ৰেমৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন হৈ গ'ল আৰু এয়া বৰ্তাই আমাৰ চাকি জ্বলাই আমাৰ অনুষ্ঠানটো উদ্বোধন কৰিলে দিনৰ আৰু এই অকণমানিটোৱে গান গাইছে আমাৰ দেই এনে ফূৰ্তি আৰু ইয়াৰ পিছতে যিহেতু আমাৰ আৰ্ট কম্পিটিশ্যন আৰু এছে আছে গতিকে তাৰ কাৰণে আমি নাম লিখি আছোঁ আৰু এছে আৰু আৰ্টৰ কাৰণে কেণ্ডিডেটসকলে 20 টকাকৈ লৈছোঁ আমি সেই সকলো লৈ আছোঁ আৰু সেয়াও তাৰপিছত এয়া গছপুলি ৰোপণ কাৰ্যসূচী এইফালে হৈ আছে তাৰপিছত এয়া আমাৰ আৰ্ট কম্পিটিশ্যন ষ্টাৰ্ট হৈ গ'ল দেখিছেনে সকলো ল'ৰা ছোৱালী আহিলে কিন্তু বহুত হৈছিলে দেই দিনতো মানুহ যথেষ্ট হৈছে ৰাতি কথাটো বাৰু নকওঁ ৰাতি কথা যিহেতু মানে সেইটো এটা বেলেগ ভিডিঅ'ত দেখাম মই সকলো ল'ৰা ছোৱালীখিনি চাই ইহঁতে ইমান ধুনীয়া ধুনীয়া যে আৰ্ট কৰিছে নহয় নে ভাবিব নোৱাৰা চাওকচোন এঘণ্টাৰ ভিতৰত পটককৈ দি দিছে কি আঁকিব লাগিব ছবি তাৰ কাৰণে দেখিছেনে কোনোতো প্ৰিপেৰেশ্যন হৈ অহা নাই ন কোনটো ছবি দিব গতিকে যোনটোৱে দিয়ে সিহঁতে তাকে আঁকিব লাগিব এয়া ডাঙৰখিনিৰ কাৰণে বিহুৰ এটা দিছে কিবা সামগ্ৰী আঁকিবলৈ বিহুৰ কাৰণে কিছুমান সৰুৰ কাৰণেও বেলেগ বেলেগ চব দিছে এইখিনি আঁকাৰ পিছত আমি ইহঁতৰ কাৰণে অকণমান খিচিৰি যোগাৰ কৰিছিলোঁ এই খিচিৰিখিনিও ইহঁতক খুৱাই ল'লোঁ যিহেতু সৰু সৰু ল'ৰা ছোৱালী অকণ দূৰ দূৰৰ পৰা আহিছে ন গতিকে এয়া আমাৰ বিচাৰকে চাই আছে আৰ্ট আৰু ইফালে এছে চাই আছে কম্পিটিশ্যনৰ কাৰণে চাওকচোন ইমান ধুনীয়া ছবি আঁকিছে ন এয়া এছে চাই আছে ইহঁত আমাৰ ৰুলিয়ে তাৰপিছত এয়া আৰু তাৰপিছত সেইখিনি হোৱাৰ পিছত আমি আহিলোঁ আকৌ যিহেতু ৰাতিৰ কাৰণে চিজিল কৰিব লাগিব ন একদম গোটেইখিনি পূৰা কৰি লৈছোঁ আৰু দেই তহঁতৰ ফিলিংছটো কেনেকুৱা হৈছে ক মজা পিংকিবা কেনেকুৱা ভালেই লাগিছে মাত ভাঙিলেই বহুত কষ্ট হৈছে দেখিছ ন গৰম যিটো পৰিছে এইজন আমাৰ মানুহ নে তোমাৰ চকী অনা হ'ল নে বাৰু এনে নাচিব এই দুগৰাকী ৰিলছত ঠাণ্ডা কি ৰিলছ বনাম ৰাতিলে আমি বনাই আহিলো দুটামান বনাই আহিলো মানে যিহেতু ৰাতিৰ কাৰণে সকলো চিজিল কৰি হৈ গ'ল গতিকে সকলোখিনি মিলি ধুনীয়াকৈ আড্ডা দিলোঁ হাঁহিলোঁ এতিয়া আমি ঘৰলৈ যাম যিহেতু ৰাতিৰ প্ৰগ্ৰেমৰ কাৰণে আহিব হ'ব নেক্সট ভিডিঅ'ত ৰাতিৰ প্ৰগ্ৰেম দেখাই আছোঁ দেই গাইজ আজিলৈ আহিলোঁ বাই